रास्ता क्रॉस करा माने এটা যুদ্ধ। ओ गाड़ी रुक जा भाई, आ जाओ। हम लोग गरीब आदमी 100-200 के लिए खटते हैं, मर जाएंगे ना। मस्त मस्त। এবাৰ মই ঈদ ঘৰত নকৰোঁ, এবাৰ ঈদ মই কলকাতাত কৰি আছোঁ। জীৱনৰ প্ৰথমবাৰ মই চাগে এবাৰ ঈদ বাহিৰত কৰিম। দোচাখন কিন্তু এলা পেচা নহয়, মস্ত দোচা এখন দিছে। পটাপট খাই লওঁ, তাৰপিছত মই কাপোৰ ইস্ত্ৰি কৰিব লাগিব, কাৰণ ৰাতিপুৱা নামাজ আছে আৰু মই বহুত সোনকালে উঠিম, 6টামান বজাত উঠিম। পেচা वसूल দোচা। সাউথ ইণ্ডিয়ান খানাবিলাক এটা বস্তুৱে ভাল কি পেটৰ অসুখ নহয়। এখন টেবুল দিছে তাৰ পৰা, য'ত মই কাপোৰটো ইস্ত্ৰি কৰিম। কাৰোবাক যদি কাপোৰ চাপোৰ ইস্ত্ৰি কৰি লাগে মোক ক'ব পাৰে, পইচাটো খালি অলপ বেছিকৈ ল'ম। আৰু এয়া পাইজামাও ইস্ত্ৰি কৰা হৈ গ'ল মোৰ। মই 11টা বজালৈকে এয়া কৰি আছোঁ আৰু মই উঠিব লাগিব ৰাতিপুৱা 6টাত দেই। লকাৰ এটাও দিছে গডৰেজৰ, টকা নিদিলে। মৰ্ণিং দেখা যাব আৰু মই কালি মৰ্ণিং দেখুৱাম ৰাতিপুৱাৰ পৰা দিনটোৰ জাৰ্ণিটো। কালি যিহেতু মই ঈদ আফিনৰ মামায়েকৰ ঘৰতে কৰিম, নামাজো মই তাতে পঢ়িম আৰু মই ইয়াৰ পৰা 6:30 এপ্ৰক্সিমেটলি ওলাব লাগিব, আদাৰৱাইজ 45 মিনিটছ বা আধা ঘণ্টাৰ ভিতৰত মই তাত গৈ নাপাওঁ। তো চি ইউ টুমৰো, বাই বাই, গুড নাইট। 6:30 অলৰেডি পাৰ হ'ল, মই গা পা ধুলোঁ আৰু এতিয়া ৰেডি হৈ লওঁ আৰু মই এয়া ফুল ৰেডি যাবলৈ কাৰণে। কাবিকা ডুবাইৰ পৰা আনিছিলে মোৰ কাৰণে এবাৰ গিফ্টত। ঈদ মুবাৰক। মোৰ ইণ্ডিয়ান স্বাদতে আছে, লক কৰাৰ পিছত আকৌ এবাৰ চেক কৰা। ব্ৰেকফাষ্ট পোৱা যাব নে নাই এতিয়া, বহুত स्टार्ट हो गया क्या ब्रेकफास्ट? जल्दी जल्दी कर लेते हैं। এইবিলাকতো তোমাৰ খাবলৈ পৰা বস্তু নাই ইয়াত। অ' য়েছ, সঁচাকৈ মই লাইফ টাইমতে ইমান ভেজিটেবলছ খোৱা নাই। ব্ৰকলি বিচাৰি বিচাৰি ফ্ৰেণ্ড ব্ৰকলি খাইছোঁ দেই। প্লেইন কাৰ্ড, মৰ্ণিং ৰিক্স লৈ লাভ নাই। আৰু এইফালে আছে কিবা কিবি ধেৰ, আৰু মোৰ এয়া খানা। বহিবলৈ জেগাটো বহুত আছে, ইয়াতে বহিম আৰু লগতে সেয়া মই দেৰি অলৰেডি হৈ গ'ল। বাই বাই, বহুত দেৰি হৈ গ'ল অলৰেডি। গ্ৰাউণ্ড লক। আৰু মই এতিয়া ওলা বাইকখন বিচাৰি ফুৰিছোঁ। सिर्फ जल्दी चलिए। 2 आदमी को सुबह से फाइन मार दिया। बोल क्या रहा है जानते हैं? पीला नंबर करो, 8000 खर्चा करो। क्यों? हम लोग मजबूरी में चला रहे हैं, सुप्रीम कोर्ट ऑर्डर दे दिया ना, नहीं मालूम है क्या आपको? क्या ऑर्डर किया है? पीला नंबर। पीला नंबर? हाँ, ये नंबर बंद करो, 8000 में पीला नंबर मिलेगा। बताइए, हम लोग गरीब आदमी 100-200 के लिए खटते हैं, मर जाएंगे ना। 8000 कहाँ से देंगे पेपर बनवाने का? आप रोकेंगे बोला है, वही बहुत बड़ा बात है मेरे लिए। जिसके अंदर इंसानियत नहीं है वह इंसान नहीं है। मेरे तरफ से के एतबार से लफज है, मौजूद है, तरीका खर्चे अलग अलग। আৰু মই জুন জুলাই গৰম পালোঁ ইয়াত। এতিয়া গৈ আছোঁ আফিনেটৰ মামায়েকৰ ঘৰত, তাতে যিহেতু আজি দুপৰীয়াটো থাকিম। মিঠাই অলপ ল'লোঁ আৰু सो भाई को मिला था रास्ते में, तो भाई ने मुझे ATM कहाँ है वो बताया। थैंक यू भाई। वेलकम वेलकम। तो भाई का नाम क्या बोला था? मेरा नाम शादान। शादान। बक्सिसर दिन যিহেতু অলপ কেছৰ দৰকাৰ হ'ব। रास्ता क्रॉस करा माने এটা যুদ্ধ। ओ गाड़ी रुक जा भाई, हाँ जाओ जाओ जाओ। আৰু গলিটো পালোঁ। এয়া আফিনৰ মামায়েকৰ ঘৰ আৰু এয়া তাইৰ মামায়েকৰ বুলবুলি চনৰ RX 100। আসসালামু আলাইকুম। বিল্ডিংটো প্ৰায় 100 বছৰ পুৰণি আৰু মামায়েকসকলৰ ভিতৰত বহুত বেছি মৰম, সেইকাৰণে একেলগে আছে এই বিল্ডিংটোত এতিয়াও। মামীজীয়ে মোৰ কাৰণে ঢেৰ কিবা কিবি কৰিছে, পগলা হৈ গৈছে, কি কৰিব কি নোখোৱাব। समझा नहीं है? ईद का पल भी है ना। थैंक यू थैंक यू थैंक यू। ये এটা হচ্ছে ওর ছেলে, কি নাম? ইমরান। এর নাম কি ইমরান? লেগেছে
ब्लैक कमांडर ও তাকাচ্ছে দেখছো হ্যাঁ এই ওরা ঘুরতে গেছে এই যে সব मूवी देखने गया था এই পিকা বসে আছে সোনামাই শুয়ে আছে এই যে দিনত মই অলপ টাইমৰ কাৰণে ৰুমলৈ গৈছিলোঁ আৰু অলপ ৰেষ্ট ল'লোঁ ৰুমতে আৰু মামাজীয়ে নতুন ফ্লেট এটা লৈছে যোনটো মোক ৰাতি দেখুৱাব লৈ যাব আৰু এয়া মই মামাজীৰ লগত ফ্লেট চাবলৈ ওলাইছোঁ बहुत सामने हो गया अभी आप लोग शिफ्ट भी हो सकते हैं यहाँ पे हाँ यहीं पर शिफ्टिंग हो जाएगा अगस्त सितंबर में ये पर आए रेसिडेंसी का नाम क्या है आइडियल हाइट आइडियल हाइट तो सामने आपका पार्क भी है हाँ बच्चा लोगों को पार्क सही है लेकिन ये पर कब ये क्या आपका रेसिडेंसी के लिए बना है क्या बाहर का लोग भी आ सकते हैं नहीं ओनली फॉर द रेसिडेंशियल पीपल राइट नाइस ज़्यादा ही सुंदर है एक्सपेक्टेशन से ज़्यादा हम बोला सीजा को लेकर आने के लिए इसमें सीजा को আৰু ইয়াত লোকেল ৰেচিডেণ্টবোৰৰ কাৰণে বেংকুৱেট হল এটাও আছে য'ত বিয়া বাৰু পাতিব পাৰিব বাৰ্থডে চাৰ্ডেও চেলিব্ৰেট কৰিব পাৰিব नीचे है ना जिम है एसी जिम एक्टिविटीज ये है इसमें सब ये कैरम रूम क्या है ना निशा ने आपको गिफ्ट दिया है ना ज़्यादा दिन नहीं हुआ है यही तो 3-4 महीना हुआ और ये आपका हो गया 6A ये पार्किंग एरिया आपका है मेरा है इसमें बड़ा गाड़ी रख सकते हैं तो टोटल मेरा है এতিয়া মামাজীয়ে দেখাব লৈ গৈ আছে আইডিয়েল হাইটছৰ লগত লাগি থকা এটা বিল্ডিং যোনটো হেৰিটেজ বিল্ডিং বুলি জনা যায় ये आगे का जो था ना वैसे रखा है अच्छा ये वाला हेरिटेज तो इसको चेंजेस नहीं किया मतलब ये नहीं करना सकता এই প্ৰপাৰ্টিটো আচলতে হেৰিটেজ হিচাপে ৰাখিছে যিহেতু ৰজাৰ প্ৰপাৰ্টি হয় আৰু ইয়াত কোনো চেঞ্জেছ কৰিব নোৱাৰে আৰু মামাজীও কম নহয় ইয়াতো এটা ৰেণ্টেল প্ৰপাৰ্টি তেখেতে লিজত দি থৈছে ये बाजार कोई सब ठीक है ओके सब ठीक है इसीलिए बाजार है मतलब राजा के अंदर है क्या हाँ राजा जिंदा है कि मर गया नहीं है मतलब राजा का बेटा बाजार वो तुम बैंक का तो मान के रहता है ঈদৰ দিনটো তেখেতসকলৰ কাৰণে মোৰ বেছি ভাল লাগিলে আৰু এটা ধুনীয়া হস্পিটেলিটি পালোঁ মই ইয়াতে থেংক ইউ মামাজী এণ্ড মামীজী মই এতিয়া মামায়েকৰ ঘৰৰ পৰা ওলাইছোঁ আৰু ৰাতি ডিনাৰো কৰিলোঁ তাত এয়া মোৰ বাইক আহি পাবহি আৰু এতিয়া এয়া মোৰ ৰাইডাৰ আহি পাই গ'ল रात 2:30 में लेके आए इसीलिए हम आपको बोल रहे हैं कि आते दिए आपको এইটো আচলতে ৰাতি দৃশ্য 11টা বজাতো চব খোলা ঈদ বুলি আৰু সেয়া বাকৰা স্কুটিত উঠাই আছে আৰু এইবাৰ মই এনেকৈ পাৰ কৰিলোঁ ঈদৰ দিনটো মোৰ ভিডিঅ'টো যদি ভাল লাগিছে লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব